নমস্কাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰসমূহ হ'ল এনেধৰণৰ। ৰাজ্যত ভয়াৱহ অৰ্থনৈতিক সংকট। বিত্ত বিভাগৰ অনুমতি অবিহনে ল'ব নোৱাৰিব কোনো আঁচনি, বিধায়ক পুঁজিৰ ধন 4 মাহৰ বাবে বন্ধ। কৰোনা ভাইৰাছৰ বাবে এতিয়া সৰ্বত্ৰ লকডাউন। লকডাউনৰ ফলত ৰাজ্যত এতিয়া ভয়াৱহ বিত্তীয় সংকট। লকডাউনৰ ফলত ৰাজ্যত ৰাজহ সংগ্ৰহৰ পৰিমাণ 80% হ্ৰাস। তাৰ মাজতে অৰ্থনীতিক স্বাভাৱিক কৰিবলৈ বিত্ত বিভাগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় সংবাদমেলত। সিদ্ধান্তসমূহ হ'ল এনেধৰণৰ। এই সময়ছোৱাত ৰাজ্য চৰকাৰে কোনো বিভাগে নতুন গাড়ী কিনিব নোৱাৰিব। কিনিবলগীয়া হ'লে মুখ্যমন্ত্ৰীৰ অনুমোদন লাগিব। এই সময়ছোৱাত কোনো অনুষ্ঠান চৰকাৰে নাপাতে। ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মুখ্য ন্যায়াধীশৰ বাহিৰে কোনেও এক্সিকিউটিভ ক্লাছত ভ্ৰমণ কৰিব নোৱাৰিব। কোনো চৰকাৰী বিষয়া চৰকাৰী খৰচত ভ্ৰমণ কৰিব নোৱাৰিব। বিলাসী হোটেলত থাকিব নোৱাৰিব। বিধায়ক পুঁজিৰ ধন প্ৰথম 4 মাহ মুকলি কৰি দিয়া নহ'ব। শিক্ষা ব্যৱস্থাক আগবঢ়াই নিয়াৰ বাবে কমিটিয়ে 4 মে'ৰ ভিতৰত পৰামৰ্শ দিব। 36 কোটি দৰমহাৰ বাবে লাগে মাহেকত। কেন্দ্ৰীয় চৰকাৰে 1200 কোটি মুকলি কৰি দিছে। বৰ্ষীয়ান গান্ধীবাদী মুক্তিযোদ্ধা পদ্মশ্ৰী হেম ভৰালীৰ দেহাৱসান। বৰ্ষীয়ান মুক্তিযোদ্ধা প্ৰবীণ গান্ধীবাদী নেতা পদ্মশ্ৰী হেম ভৰালী আৰু নাই। বুধবাৰে বিয়লি গুৱাহাটীৰ পূব শৰণীয়াস্থিত নিজ বাসগৃহত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ জীৱন্ত দলিল বুকুত বান্ধি লৈ ফুৰা স্বৰাজ আন্দোলনৰ বীৰ সেনানী গৰাকীৰ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 102 বছৰ। দিল্লীত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা অসমৰ লোকৰ সংখ্যা 11 জনলৈ বৃদ্ধি। লকডাউনত আবদ্ধ লোকসকলে উভতিব পাৰিব নিজৰ ৰাজ্যলৈ। গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে গাইডলাইন। 8 মে'ত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা। বলীউডৰ অভিনেতা ইৰফান খানৰ দেহাৱসান। বিশ্বত কৰোনা আক্ৰান্তৰ সংখ্যা 32,19,240। মৃত্যু 2,28,194। ৰিকভাৰ্ড 10,101। ভাৰতত কৰোনা ভাইৰাছৰ সংখ্যা কেছ 33,062। মৃত্যু 1,079 আৰু ৰিকভাৰ্ড 8,437। 50 লাখ মাস্ক প্ৰস্তুত কৰিব খাদী বোৰ্ডে। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকো বিনামূলীয়াকৈ যোগান ধৰাৰ সম্ভাৱনা। কৰোনা ভাইৰাছৰ বাবে দেশৰ চাৰিওফালে এতিয়া লকডাউন। অদৃশ্য শত্ৰু কৰোনা ভাইৰাছক পৰাস্ত কৰিবলৈ এতিয়া উঠি পৰি লাগিছে স্বাস্থ্য বিভাগৰ লগতে আন জৰুৰী সেৱাত জড়িত বিভাগসমূহে। শেহতীয়াভাৱে কৰোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ 50 লাখ মাস্ক প্ৰস্তুত কৰাৰ লক্ষ্য হাতত লৈছে অসম খাদী আৰু গ্ৰামোন্নয়ন বিভাগে। আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ ইমানেই। ধন্যবাদ।